हेलो फ्रेंड्स, आज विश्वकर्मा पूजा और সেইকাৰণে পাপাই পুৰা বাইক মানে স্কুটাৰখন ধুই আছে আৰু বাইক সাইকো ধুইছে যি আছিল সাইকেল বাইক সব এয়া ধুই আছে একদম ইমান ৰ'দ দিছে আজি ৰাতিপুৱাই আৰু ধুই পেলাই এনেকে আৰু ইখন থাপনা হৰাই এখন আগবঢ়াইছে এয়া হৰাইখন ভাইটিয়ে ৰেডি কৰিছিলে আৰু বাকি মই অলপ ৰেডি কৰিলো কৰি পেলাই ইখিনি এনেকে ধুনিয়াকে চাকি দিছো তামুল দিছো আৰু এনেকে প্ৰসাদ নাৰিকল এনেকে বস্তুখিনি দি গুটেইখিনি আৰু এখন ফটো দিছো বিশ্বকৰ্মা বাবাৰ এনেকে ধুনিয়াকে সজাই দিছো আৰু মালাডালো দিছো গাড়ী দিয়াৰ কাৰণে এয়া পাপাই হেয়া কৰিছে আৰু মইও হেয়া কৰিছো তাৰ পিছত বাইক এই দাদাহঁতৰ বাইকখনত ফট দিছে বৌয়ে পানী দিছে নামঘৰৰ পানী দিছে ইয়া ধুনু পুৰা ধূপ দিছে আৰু কৈছে বিশ্বকৰ্মা বাবা কি জয় এই বুলি কৈছে তাৰ পিছত প্ৰসাদ চকাত খালো খাই পেলাই আৰু বাকি বাইক গাড়ী যি আছে সব লৈ উলাই গলো চাই আহো কত পূজা হৈ আছে তো এয়া বজাৰৰ পূজা জাগায় বাস ষ্টেণ্ডত ট্যাক্সি ষ্টেণ্ডত ই-ৰিক্সা ষ্টেণ্ডত এনেকে জাগায় পূজাবিলাক চালো চাই ভাল লাগিলে আৰু আমাৰ এইখন ই-ৰিক্সাখন ইয়াৰ গিয়াৰ অইলটো চেঞ্জ কৰিব গৈছিলো আৰু এই পূজা চাই পেলাই এনেকে খিচিৰি খালো গুণৰ লগত যাই আৰু এই বাইদেউহঁতৰ ঘৰত আহিছিলো আজি ভাত খাব মাতিছিল তাহাতে আৰু ইয়া গধূলি এতিয়া দিনতো চালোৱে আৰু এতিয়া গধূলি চাব আহিছো গধূলি বহুত ভাল লাগে সেইকাৰণে ইয়া হল আমাৰ বৰপেটাৰ ৰাম মন্দিৰ তাৰে ওচৰতে এইটো ইলেক্ট্ৰিচিটি বোৰ্ড অফিসটো ইয়াত গলো ইয়াতো বিৰাট ধুনীয়া হৈছে পূজা ইয়া লাইট দিছে ইমান ধুনীয়াকে সজাইছে আৰু ভিতৰত বিশ্বকৰ্মা বাবাৰ মূৰ্তিটো আছে আৰু নামো গাব তো ভিতৰত সোমাই গলো ইয়া এনেকে কাৰেন্ট চুৰ কৰিব নালাগে এইবিলাক দেখাইছে আৰু ইয়া হল লাইনৰ পৰা মানে কেনেকে মানে সেফটি থাকে তাৰে সজুলিবিলাক লাইনমেন বিলাকে যে ইউজ কৰে হাত মোজা হেলমেট টৰ্চ সেফটি বেল্ট বুট এইবিলাক ইয়াত আছে আৰু ইয়া নামতি দলসকল ইয়াত আহিব আৰু নাম গাব ইয়াত বহি চাহ খালো নিমকি খালো খাই পেলাই ইয়া নাম চলি আছে ইয়া নাম চালো চাই পেলাই গুচি আহিলো আমাৰ ইয়াত ITI বহুত ধুনীয়া হয় আগতে তাতে চাব আহিলো কিন্তু ইয়াত অকল চাকি কি গছি দিছে ধুনীয়াকে আৰু লাইটৰো তেনেকুৱা ইমান নাই অলপ চলপহে আছে আগত বহুত ধুনীয়া হৈছিলে কিন্তু এবাৰ একো নহলে আগততো অহা যোৱা ৰাস্তাই বন্ধ হৈ গৈছিল ইমান ভিৰ হৈছিল মানুহৰ পুলিচ দিব লগা হৈছিল কিন্তু এতিয়া একো নাই চাওক এই ITI হয় আমাৰ বৰপেটাৰ ইয়াত এবাৰ একোই নহলে ITI ওচৰৰ পৰা গুচি আহিলো আৰু এয়া আমাৰ বজাৰৰ বন্ধন বেংকৰ সন্মুখত ইয়াতো নাম ধৰি আছে এনেকে এয়া বৰপেটাৰ মটৰ শ্ৰমিক ইউনিয়ন হয় আৰু ইয়াত ফাংচন হৈ আছে বিশ্বকৰ্মা পূজাৰ কাৰণে দিব লাগে নে বহুত কষ্ট কৰি বজাই আছে আৰু আমাৰ অৰ্গানাইজাৰ গুকুন্দা মাতিছো অলপ গানকে শুনো নে কি কয় অলপ গান সিংগাৰবিলাকৰ গানবিলাক ইমান ভাল লাগে ইমান ধুনীয়াকৈ গাই তেওঁলোকে গানবিলাক চাই একেবাৰে ৰৈ গৈছিলোঁ পিছত আৰু মন পৰিল বোলে যাব লাগে এতিয়া দেৰিও হৈছে সেইকাৰণে অলপমান শুনি গুচি যাম আৰু
আৰু এনেকৈ দুটামান গান চালোঁ, চাই পেলাই খুব ভাল লাগিল। বিশ্বকৰ্মা পূজাটো ইমান ধুনীয়া লাগিল আজি এনেকৈ চাই। তো আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ, আৰু যদি ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ আৰু কমেণ্টছ কৰি দিব। তো আজিলৈ ইমানেই, বাই বাই, থেংক ইউ।